এয়া ভাগৱত আহিছে, আমাৰ গাঁৱৰে ভাগৱত ঘূৰাইছে আজি। আদৰিব ৰখি আছোঁ সেৱা জনাবলৈ। আপোনালোকে অলপ চাওকচোন, আপোনালোককো দেখুৱালোঁ, অলপ আপোনালোকলৈ ধৰি ৰাখিলোঁ, আপোনালোকে চাওক। এয়া ৰাতি বাহঁতে আহিছে, মই মাছ ফ্ৰাই কৰিছোঁ। ফুলকবি, আলু, পানীলাও তৰকাৰী বনাইছোঁ মাছৰ সৈতে। আপোনালোককো অলপ দেখুৱাই দিলোঁ। এতিয়া মাছ পেলাই দিম ইয়াতে। দেখিছে আপোনালোকে, মাছ দিছোঁ। এতিয়া অলপ উতলিব দিম। এতিয়া মই ধনিয়া পাত দি দিছোঁ। মোৰ তৰকাৰী এতিয়া উতল আহি আছে, আৰু ইফালে মই কেৰাহী এখন পাতি দিলোঁ। ইয়াতে তেল দি দিলোঁ। এতিয়া মই ইয়াতে পিঁয়াজ দি দিম। মই এতিয়া ৰঙা পৰালে ভাজি থাকিম। এইখিনি মেৰিনেট কৰি ল'লোঁ। আলু, জলকীয়া, পিঁয়াজ, মছলা, তেল গোটেইখিনি মই সানি ল'লোঁ ইয়াতে। এতিয়া মই মাংসখিনি তাতে ইয়াতে মাংসখিনি দিয়া হৈছে।
দেখিছে মই এতিয়া লৰাই থাকিম যেতিয়া লৰাই আধা সিজিব তেতিয়া মই পানী দিম এতিয়া মই লৰাই পেলাই অলপ ঢাকনখন মাৰি দিম ইফালে হৈ গ'ল আমাৰ ৰেডি হৈ গ'ল মাছৰ তৰকাৰী হৈ গ'ল দেখিছেনে আপোনালোকে মাছ সিজি গ'ল মাছৰ তৰকাৰী ৰেডি হৈ গ'ল মোৰ এইফালে মোৰ মাংস আধা ভাজা হৈ গৈছে এতিয়া মই ইয়াতে অলপ পানী দি এতিয়া ইয়াত ভাজি ঢাকন লগাই দিম বেছি যেতিয়া পানী অলপ তলত নিদিওঁ লগা নিচিনা হ'ব তাতে পানী দিয়া হ'ব মোৰ মাংস বনোৱা হৈ গ'ল বাহঁতক এতিয়া ভাত দিছোঁ খাবলৈ পকাতে খাইছে এতিয়া ভাত গৰমৰ কাৰণে তাৰপিছত মোৰ ভিডিঅ' কৰা নহ'ল পিছদিনাখন ৰাতিপুৱা ভিডিঅ' কৰিছোঁ বাহঁতে যাবগৈ ওলাইছে মই কণী বইল কৰি ফ্ৰাই কৰি দিছোঁ দেখিছে আপোনালোকে আৰু পাপৰ ফ্ৰাই কৰিলোঁ পটল ফ্ৰাই কৰিলোঁ চাটনি বনালোঁ দাইল বনালোঁ তেনেকৈয়ে দিলোঁ মই ৰাতিপুৱা সাজ বাহঁতক খাই যাবলৈ এইফালে কণী ফ্ৰাই কৰি আছোঁ মোৰ এতিয়া কণী ফ্ৰাই কৰা হৈ যাব এতিয়া মই বাহঁতক ভাতখিনি বাঢ়ি দিলোঁ ভাত খাবলৈ বাহঁতে এতিয়া যাবগৈ ভাত পানী খাই বৈ লৈ আপোনালোকে চাই থাকিব কেনে পালে আপোনালোকে জনাবচোন আজি মোৰ ভিডিঅ'টো চাই যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব